নমস্কাৰ ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অসমীয়া সন্ধিৰ ওপৰত ভিডিঅ' বনাই আছোঁ। আজি বনাব লোৱা ভিডিঅ'টোৰ বিষয়বস্তু হৈছে বিসৰ্গ সন্ধি। ইতিমধ্যে মই স্বৰ সন্ধি আৰু স্বৰ সন্ধিৰ নিয়মাৱলী, ব্যঞ্জন সন্ধি আৰু ব্যঞ্জন সন্ধিৰ নিয়মাৱলী তাৰে ওপৰত কেইটামান ভিডিঅ' বনাইছোঁ। মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে যাতে সেইবোৰ চাই উপকৃত হয়। আজি হৈছে বিসৰ্গ সন্ধি। বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বোলে। কি কৈছে? বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ অথবা বিসৰ্গ আৰু স্বৰ বৰ্ণৰ মাজত যি সন্ধি হয় সেই সন্ধিয়ে হৈছে ব্যঞ্জন সন্ধি। মই উদাহৰণবোৰ দি যাম। প্ৰথম উদাহৰণত পাওঁ আমি নি যোগ আকাৰ সমান নিৰাকাৰ, দু যোগ গতি সমান দুৰ্গতি, দু যোগ মতি সমান দুৰ্মতি, দু যোগ গম সমান দুৰ্গম, নি যোগ অৱধি সমান নিৰৱধি, আশী যোগ বাদ সমান আশীৰ্বাদ, দু যোগ ঘোৰ সমান দুৰ্ঘোৰ, নি যোগ অৱচিন্ন সমান নিৰৱচিন্ন, দু যোগ অৱস্থা সমান দুৰৱস্থা, দু যোগ নীতি সমান দুৰ্নীতি, নি যোগ নয় সমান নিৰ্ণয়, পুনঃ যোগ অপি সমান পুনৰপি। তাৰ পাছত দ্বিতীয় নিয়মটোত পাওঁ আমি নি যোগ ছয় সমান নিশ্চয়, দু যোগ চিন্তা সমান দুশ্চিন্তা, দু যোগ তৰ সমান দুস্তৰ, নি যোগ তেজ সমান নিস্তেজ, নি যোগ চিত সমান নিশ্চিত, শিৰ যোগ ছেদ সমান শিৰচ্ছেদ, নি যোগ তাৰ সমান নিস্তাৰ, মন যোগ তাপ সমান মনস্তাপ, নি যোগ চিন্ত সমান নিশ্চিন্ত, নি যোগ থুৰ সমান নিষ্ঠুৰ, ইত যোগ তত সমান ইতস্তত। তাৰ পাছত তৃতীয় নিয়মটো হৈছে পুৰ যোগ কাৰ সমান পুৰস্কাৰ, বন যোগ পতি সমান বনস্পতি, নম যোগ কাৰ সমান নমস্কাৰ, তিৰ যোগ কাৰ সমান তিৰস্কাৰ, বাচ যোগ পতি সমান বাচস্পতি, ভাস যোগ কৰ সমান ভাস্কৰ। চতুৰ্থ নিয়মটোত আছে নি যোগ পাপ সমান নিষ্পাপ, নি যোগ কলংক সমান নিষ্কলংক, আবি যোগ কাৰ সমান আবিষ্কাৰ, নি যোগ ফল সমান নিষ্ফল, দু যোগ প্ৰাপ্য সমান দুষ্প্ৰাপ্য, দু যোগ কৰ সমান দুষ্কৰ, বহি যোগ কাৰ সমান বহিষ্কাৰ। পঞ্চম নিয়মটোত আছে মন যোগ যোগ সমান মনোযোগ, অহ যোগ ৰাত্ৰ সমান অহোৰাত্ৰ, তত যোগ অধিক সমান ততোধিক, মন যোগ ৰম সমান মনোৰম, বয় যোগ অধিক সমান বয়োধিক, সৰ যোগ বৰ সমান সৰোবৰ, মন যোগ হৰ সমান মনোহৰ, পুৰ যোগ হিত সমান পুৰোহিত, তপ যোগ বন সমান তপোবন, নি যোগ ৰস সমান নিৰস। তাৰপিছত ষষ্ঠ নিয়মটোত আছে নি যোগ ৰোগ সমান নিৰোগ, নি যোগ ৰৱ সমান নীৰৱ, নি যোগ ৰস সমান নিৰস। এইকেইটা হৈছে আমাৰ ব্যঞ্জন সন্ধিৰ নিয়মাৱলী। ইয়াত কি কৈছে? প্ৰথমতে প্ৰথম পদটোৰ শেষত বিসৰ্গ থাকিব আৰু এই বিসৰ্গ সন্ধিৰ নিয়মীবোৰ বিসৰ্গ থাকিব আৰু পাছৰ শব্দটোত স্বৰ সন্ধি বা ব্যঞ্জন সন্ধি থাকিব। আৰু এই বিসৰ্গ আৰু স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি মিলি যি সন্ধি হয় সেয়ে বিসৰ্গ সন্ধি। মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকে এই সন্ধিৰ গোটেইখিনি বিষয়বস্তু ভালকৈ শুনিবা, মনোযোগেৰে শুনিবা আৰু লিখি ল'বা। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দুয়োটা পৰীক্ষাৰ কাৰণে এইবোৰ অতিকৈ প্ৰয়োজনীয়। সেয়েহে সন্ধিৰ আৰু বেলেগ বিশেষ নাই, এইখিনি আছিলে সন্ধিৰ, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ মই গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে দাঙি ধৰিলোঁ। মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'বোৰ যেন চাব। আৰু মই দৰ্শকসকলক কৈছোঁ আপোনালোকে যেন মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, লাইক কৰে আৰু বেল আইকনটো বজাই দিয়ে। আজিলৈ ইমানেই। নমস্কাৰ। জয় অসম। ধন্যবাদ।